নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আচ্ছা, আজি আমি যোৱাকালি আপোনালোকক কৈছিলোঁ যে আমাৰ মানে আসাম টকছৰ ৰিহাৰ্চল চলি আছিলে। তাৰে ৰিহাৰ্চলৰ হেৰিতে আজি আমাৰ পৰিৱেশন হ'ব নাম, তাৰ কাৰণে আহিছোঁ। আশা কৰিছোঁ ভগৱানে ভালেই কৰিব আৰু লগতে যাতে আপোনালোকেও আশীৰ্বাদ দিয়ে আমাক ভাল হোৱাৰ কাৰণে। এতিয়া আমি নাম পৰিৱেশনৰ কাৰণে যাই আছোঁ। আপোনালোকে কুশলে থাকক। নমস্কাৰ। আৰু অহাৰ পিছত আকৌ এবাৰ আপোনালোকক জনাম কেনেকুৱা হ'ল আমাৰ নাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এয়া নাম পৰিৱেশন কৰা হ'ল আৰু হয়, কেনেকুৱা ফিল কৰিলে নামখিনি? আমি আজি আসাম টকছত গাবলৈ আহিছিলোঁ। হয়, তাতে ভাল লাগিলে গাই। আজি ফাৰ্ষ্ট আহিছোঁ, প্ৰতিদিন টাইমত গৈছিলোঁ, দুবাৰ গালোঁ। আজি আসাম টকছত গৈছোঁ, ভাল লাগিছে। আৰু বাকীখিনিৰো নিশ্চয় ভালে লাগিছে। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিলে। প্ৰতিদিনত বেছি ভাল লাগিছিলে নে আসাম টকছত? ভাল লাগিছে, বহুত সন্মান কৰিছে, বহুত ভাল লাগিছে। হয়। আৰু বাইদেউ কিবা ক'ব বিচাৰিছে? ভাল লাগিছে, ভাল লাগিছে, বৰ ধুনীয়া লাগিছে। প্ৰাগ চেনেলতো গাব সুবিধা পাওঁ, আপোনালোকে আশীৰ্বাদ কৰক যাতে এনেকৈ আগবাঢ়ি যাওঁ। ধন্যবাদ। ভাল লাগিছে, বহুত ভাল লাগিছে। আকৌ আহিম আমি। থেংক ইউ।